Hey guys, welcome back to my channel Pinky Kolita. Namaskar, moi Pinky আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। মই ভিডিওটো ষ্টাৰ্ট কৰিছিলো বৃহস্পতিবাৰে আৰু ভাবিছিলো ব্লগ বনাম, কিন্তু ব্লগ কৰা নহলে মোৰ হৰু এটা ভিডিও হল। মোৰ আগতে ৰেকৰ্ডিং কৰা এটা ৰেচিপি ভিডিও আছিল, সিম্পল ৰেচিপি ভিডিও, ভাবিলো দুইটা জয়েন কৰি আপলোড কৰো। বলক ভিডিওটো মাজলৈ সোমাই যাওঁ, কি আছে দেখা পাব। আৰু এটা কথা, যদি ভিডিওটো চাই ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওপৰত থকা বেল আইকনটো টিপি দিব। তেনেহ'লে বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। কিন্তু আমাৰ কাম নহলে ঘৰে গুছি আহিলো। A few moments later. এতিয়া যাওঁ বলক ৰেচিপিটোলৈ। ৰেচিপিটোত কৈছোঁ প্ৰথমতে যে চিম্পুল হয়, একো মছলা মই ব্যৱহাৰ কৰা নাই। ইয়াত তেল গৰম হোৱাৰ পিছত মই ইয়াত জিৰা, পিঁয়াজ দিলোঁ, আদা নহৰু থেতেলিয়াই দিলোঁ। এইখিনি অলপ ভাজি লৈ ইয়াত মই দুটা বিলাহী কাটি লৈ দি দিলোঁ। ইয়াত অকণমান হালধি দিম, হালধি আৰু জালুকৰ গুড়া দি এইখিনি তেল বিৰিঙালৈকে ভাজি ল'ম। এয়া তেল বিৰিঙি উঠিলে ইয়াত মই দুটা ভোল আৰু এটা আলু কাটি লৈছিলোঁ, এইখিনি দি অলপ ভালদৰে লৰাই ল'লোঁ। লৈ লোৱাৰ পিছত ইয়াত অকণমান আৰু হালধি দিলোঁ, সোৱাদ অনুসৰি নিমখ দিব আৰু এইখিনি অকণমান সিজি ল'বলৈ দিব। এইখিনি ভালদৰে অকণমান সিজি উঠাৰ পাছত ইয়াত মই পানী যোগ কৰি দিম। পানী যোগ কৰি আকৌ সম্পূৰ্ণভাৱে সিজিবৰ বাবে ঢাকি দিম। সম্পূৰ্ণভাৱে সিজাৰ পাছত ইয়াত মই ফ্ৰাই মাছকেইডোখৰ এড কৰিম আৰু অকণমান জালুকৰ গুড়া ফ্লেভাৰৰ বাবে এড কৰিম। আৰু এয়া আমাৰ সম্পূৰ্ণভাৱে ভাজিখন ৰেডি।